মাননীয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, মঞ্চত আসন অলংকৃত কৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় সাধাৰণ সম্পাদক গোস্বামী দেৱকে প্ৰমুখ কৰি বিষয়ববীয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোক সকলোকে মই প্ৰথমতে নমস্কাৰ আৰু সেৱা জনাইছোঁ। সঁচাকৈ শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ আৰু মোৰ এটা সুকীয়া স্থান আছে। সেই স্থানটোৱেই হৈছে শিক্ষক সমাজ, শিক্ষক চাম। মই জীৱনত যদি কাৰোবাৰ ওচৰত উৰেটো জীৱন মই ঋণী হৈ থাকিম, সেই প্ৰথম স্থানটোৱেই মোৰ শিক্ষাগুৰুসকল আৰু মোৰ শিক্ষক সমাজ। প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় জীৱনলৈকে মই যিসকল শিক্ষাগুৰুৰ অনবদ্য অৱদান অনবৰতে জীৱনত লৈ ফুৰোঁ, মানিক বৰা ছাৰ, মই আজি আপোনালোকৰ আগত সোঁৱৰণ কৰিছোঁ ছাৰক এই কাৰণেই যে আপোনালোক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। ছাৰৰ সেই বেতৰ কোব, আচাৰীৰ কোব মোৰ এতিয়াও মনত আছে। যদি মই সেইখিনি নাপালোহেঁতেন তেতিয়াহ'লে হয়তো মই মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ ওচৰত এনেকৈ কথা ক'ব পৰা মানুহ নহ'লোহেঁতেন। গতিকে এগৰাকী প্ৰাথমিক শিক্ষকৰ এজন মানুহ প্ৰতিষ্ঠা কৰাত কিমান অৱদান আছে মই বেলেগৰ উদাহৰণ ক'বলৈ নাযাওঁ, মই নিজে জানো, মই বুজি পাওঁ। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে মই অতি শ্ৰদ্ধা আৰু ভক্তি কৰা সমাজৰ মানুহখিনিৰ ভিতৰত এক নম্বৰতেই আছে শিক্ষক সমাজ। এতিয়া কথা হ'ল এই যে আপোনালোক আজি এনেকৈ ইমান এই ৰ'দত আহি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈ আপোনালোকে সমস্যাক লৈ ইয়াত একগোট হ'বলগীয়া হৈছে, এই পৰিৱেশটোতো হ'ব নালাগিছিল। বিগত 15 বছৰে তৰুণ গগৈ শাসনত থকাৰ সময়ত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ কথা যিধৰণে তেওঁলোকৰ মুখত আখৈ ফুটাতি ফুটিছিল, ঠিক একেদৰেই এতিয়াৰ ৰাজ্য চৰকাৰখনৰ দিনতো তাৰ পৰিৱৰ্তন যে হোৱা নাই তাৰ প্ৰমাণ আপোনালোক ইয়াত বহি থকা শিক্ষক সমাজ। যদি সেই পৰিৱেশটোৰ পৰিৱৰ্তন হ'লহেঁতেন তেনেহ'লে আজি আপোনালোক এনেকৈ ইয়াত গোট খাবলগীয়া পৰিৱেশটো নহ'লহেঁতেন। চাওক, আমাৰ দুৰ্ভাগ্য সেইটোৱেই। মই খুব খোলাখুলিকৈ কথা কোৱা মানুহ, মই যিখিনি বুজি পাওঁ মই খোলাকৈ কওঁ, কাৰোবাৰ গাত লাগিব পাৰে, বেয়া নাপাব। আমাৰ শিক্ষক সমাজৰ যিখিনি দাবী, এইখিনি আপোনালোকে কেতিয়াও চৰকাৰৰ ওচৰত আজিৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই সময়খিনিত কেতিয়াও দাবী হিচাপে উত্থাপন কৰি থাকিবলগীয়া হ'ব নালাগিছিল। কাৰণ তেওঁলোকে বুজি পায় আটাইতকৈ যদি যোৱা 15-20 বছৰত আপুনি চাই চৰকাৰখনে কিহত গুৰুত্ব দিয়া বুলি কয়, 1 শিক্ষা, 2 স্বাস্থ্য। ৰাজ্যখনৰ এই দুয়োটা বিভাগতে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা বুলি কয় আৰু তাৰ পিছতহে আপুনি গড়কাপ্তানি বা ৰাস্তা ঘাটৰ কথা ক'ব পাৰে। শিক্ষা আৰু স্বাস্থ্য এই দুয়োটা দিশতে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা বুলি বিগত 20 বছৰৰ চৰকাৰবিলাকে কৈ আহিছে। কিন্তু তাৰ পিছতো আজি আপুনি মই তাৰ সুফল যিধৰণে অনুভৱ কৰিব পাৰিব লাগিছিল, দেখিব পাৰিব লাগিছিল, আপুনি মই পাইছোঁ নেকি, দেখিছোঁ নেকি? নাই দেখা। এই যিটো আমাক প্ৰতাৰণা কৰি থকা হৈছে, ইয়াৰ মূল বেমাৰটো আপোনালোকে কেনেকৈ ভাবে, কেনেকৈ বিশ্লেষণ কৰে মই নাজানো। মই নিজে মোৰ সামান্য জ্ঞান আৰু বুদ্ধিৰে মই যিখিনি ঢুকি পাওঁ, মোৰ মতে আপোনাৰ বেমাৰ হৈছে ভৰিৰ বুঢ়া আঙুলিত আৰু আমাৰ চৰকাৰবিলাকে ট্ৰিটমেণ্ট কৰি আছে মূৰৰ চুলিত। সেইকাৰণে আজি আমাৰ এই বেমাৰৰ কোনো দিন চিকিৎসা আমি পোৱা নাই। যদি চিকিৎসা কৰিবই লাগে তেনেহ'লে আপুনি ভৰিৰ বুঢ়া আঙুলিত বেমাৰ হৈছে যেতিয়া বুঢ়া আঙুলিত আপুনি ট্ৰিটমেণ্ট কৰক। কিন্তু আমাৰ চৰকাৰবিলাকে কি কৰিছে, মূৰৰ চুলিত ট্ৰিটমেণ্ট কৰিছে। ক'ৰ পৰা ৰোগ নিৰাময় হ'ব? সেইকাৰণে ইমান আমাৰ দুৰ্ভাগ্য, ইমান মুখেৰে আমাৰ গুৰুত্ব দিয়া বুলি কয়, কিন্তু সেই একেই মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যেতিয়া হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ পদত পদত্যাগ কৰিছিল, সেই সময়ত যিধৰণে হাতে কামে কি কৰে সেইটো প্ৰমাণ কৰিবৰ কাৰণে মই আপোনালোকক কৈছোঁ। সেই সময়ত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত শিক্ষা বিভাগৰ যিগৰাকী সংসদীয় সচিব নিযুক্ত কৰা হৈছিল, তাক দায়িত্ব দিয়া হৈছিল, মনত পেলাওক আপোনালোকে,
ৰেকিবুদ্দিন আহমেদক শিক্ষা সংসদীয় সচিব দায়িত্ব দিয়া হৈছিল। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত হিমন্ত বিশ্ব শৰ্মাৰ যদি তেতিয়াই সেই সময়ত কিবা কাৰণত বিসম্বাদৰ সেই তুংগত উঠাৰ সময়ত যদি তেওঁ কিবা কাৰণত শিক্ষা বিভাগটো এৰিলেহেঁতেন, অলপ দিনৰ কাৰণেও হয়তো যিটো গেপ গ'লহেঁতেন, সেই সময়তো বা তাৰ পৰৱৰ্তী সময়তো যদি আপুনি চায়, কি প্ৰাথমিক শিক্ষাৰ পৰা কি বিশ্ববিদ্যালয় শিক্ষালৈকে সকলোৱে কথা পাতিবলগীয়া হ'লহেঁতেন, সকলোৱে চিন্তা কৰিবলগীয়া হ'লহেঁতেন ৰেকিবুদ্দিন আহমেদৰ লগত। তাৰমানে গুৰুত্বটো তাতেই, চৰকাৰৰ গুৰুত্ব তাত। মই ৰেকিবুদ্দিন আহমেদক হীন কৰি কথাটো কোৱা নাই, কিন্তু কি কংগ্ৰেছ চৰকাৰৰ তেতিয়া সেই ৭২জন বিধায়কৰ ভিতৰত শিক্ষা বিভাগ চম্ভালিব পৰাকৈ সংসদীয় সচিব নিযুক্ত কৰিব পৰা মানুহৰ কি অভাৱ আছিল? মনত পেলাওক আপোনালোকে সেই সময়ৰ বিধায়কবিলাকলৈ। বহুত যোগ্য আৰু দক্ষ বিধায়ক আছিল, কিন্তু দিয়া হোৱা নাছিল। অৰ্থাৎ ৰাজনৈতিক বিচাৰ বিশ্লেষণেৰে যেতিয়ালৈকে আমাৰ শিক্ষা বিভাগ পৰিচালিত হৈ থাকিব আমাৰ ৰাজ্যখনত, যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা ধৰি শিক্ষামন্ত্ৰীলৈকে সকলোৱে ৰাজনৈতিক হিচাপ নিকাচেৰে শিক্ষা বিভাগ পৰিচালনা কৰি থাকিব, তেতিয়ালৈকে শিক্ষক ছাত্ৰ সমাজৰ কাৰো কেতিয়াও উপকাৰ নহয় আপুনি মই ভবাৰ ধৰণে আমি আশা কৰিব নোৱাৰোঁ। সেইখিনি উদাৰতা লাগিব, সেইখিনি আন্তৰিকতা লাগিব আৰু সেইখিনি সততা লাগিব। দুৰ্ভাগ্যজনকভাৱে আপুনি পাইছে নেকি সেইখিনি আন্তৰিকতা আৰু সততা বিগত সময়ছোৱাত? এনেকুৱাও হৈছে কোনোবা শিক্ষামন্ত্ৰী জেললৈ গৈছে, কোনোবা শিক্ষামন্ত্ৰী আধাতেই শিক্ষা বিভাগৰ পৰা আঁতৰিবলগীয়া হৈছে, CBI তদন্তৰ মুখামুখি হৈছে। এইখন ৰাজ্যত তেনেকুৱা হৈছে, কিন্তু আগতে তেনেকুৱা নাছিল। এটা সময় আছিল আমাৰ ৰাজ্যখনত দেৱকান্ত বৰুৱাৰ দৰে বৰেণ্য ব্যক্তি শিক্ষামন্ত্ৰী হৈছিল। আমাৰ ৰাজ্যখনত লক্ষ্যধৰ চৌধুৰীৰ দৰে বৰেণ্য ব্যক্তি শিক্ষামন্ত্ৰী হৈছিল। মই কোনোবা শিক্ষক সমাজৰ সভাত কৈছিলোঁ সেই কথাটো। আমাৰ দুৰ্ভাগ্য তাতেই যে যেতিয়ালৈকে আমি লক্ষ্যধৰ চৌধুৰীৰ নিচিনা বৰেণ্য শিক্ষাবিদক আমি শিক্ষামন্ত্ৰী হিচাপে পাই আছিলোঁ, তেতিয়ালৈকে আমাৰ ৰাজ্যখনৰ শিক্ষা বিভাগ ঠিকেই হৈ আছিল আৰু শিক্ষক ছাত্ৰ অভিভাৱক সকলোৰে মাজত সেই সম্পৰ্কটো অটুট আছিল। শিক্ষকসকলে সঁচা মানুহ তৈয়াৰ কৰিছিল আৰু চৰকাৰকো শিক্ষক সমাজে সমানেই সহযোগিতা দিছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত সেই পৰিৱেশটোৰ পৰা আমি বহুদূৰ আঁতৰি যাবলগীয়া হ'ল। তাৰ বেলেগ কাৰণ একো নাই, একমাত্ৰ মানসিকতাৰ কাৰণে সেইটো হ'ল। কিয় কৈছোঁ মই আপোনালোকক? দেৱকান্ত বৰুৱাৰ কথা মই বাদেই দিছোঁ, মই অকল যদি লক্ষ্যধৰ চৌধুৰীৰ কথাই আপোনালোকক কওঁ, মই নিজে যিখিনি শিক্ষামন্ত্ৰীক ব্যক্তিগতভাৱে এই মুহূৰ্তলৈকে বৰ্তমানৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈকে যদি কওঁ, যিসকলক মই দেখিছোঁ, সেইসকলৰ ভিতৰত আপোনালোকে কেনেকুৱাভাৱে নাজানো, মোৰ কিছু পৰিমাণে শিক্ষামন্ত্ৰী লগা গুণ দেখা মই যিজন মানুহক আজিও সন্মান কৰোঁ, সেই মানুহজনে আছিল বৃন্দাবন গোস্বামী। আৰু বৃন্দাবন গোস্বামীৰ পিছত যিবিলাক শিক্ষামন্ত্ৰী হৈছে, দুই একক মই সন্মান কৰোঁ, কিন্তু কিছুমানক দেখিলেতো মোৰ শিক্ষামন্ত্ৰী যেন নালাগেই। তেওঁলোক কিবা ডাকু, কিবা চম্বলৰ ডকাইতৰ নিচিনা লাগে। তেওঁলোকৰ কথা বতৰা চাল চলন সকলোতে মোৰ তেনেকুৱা লাগে। এজন শিক্ষামন্ত্ৰী হ'বলৈ হ'লে অন্ততঃ তেওঁ সেই ব্যক্তিত্ব থাকিব লাগিব, তেওঁ সেই মৰ্যাদাটো বুজি পাব লাগিব যে তেওঁ আন মন্ত্ৰী নহয়, তেওঁ শিক্ষামন্ত্ৰী। মই কিয় কৈছোঁ আপোনালোকক? সেই গুণ অন্ততঃ দেৱকান্ত বৰুৱাৰ গাত আছিল, সেই গুণ লক্ষ্যধৰ চৌধুৰীৰ গাত আছিল, সেই গুণ বৃন্দাবন গোস্বামীৰ গাত আছিল। কিছু পৰিমাণে থানেশ্বৰ বড়োৰ গাতো আছিল, কিছু পৰিমাণে শৰৎ বৰকটকীৰ গাতো আছিল। শৰৎ বৰকটকী নিজেই শিক্ষক, এজন প্ৰিন্সিপাল, স্বাভাৱিকতে আছিল। কিন্তু তুলনা কৰিলে মই শৰৎ বৰকটকীক মই বৃন্দাবন গোস্বামীৰ লগত একেটা শাৰীত থ'ব নোৱাৰোঁ। মই আপোনালোকক সঁচা কথা কৈছোঁ। বৃন্দাবন গোস্বামী কিমান সফল কিমান বিফল সেইটো সময়ে ক'ব, কিন্তু শিক্ষামন্ত্ৰী এজনৰ যিটো ব্যক্তিত্ব, শিক্ষকৰ কথা শুনাৰ যিখিনি মৰ্যাদা, অন্ততঃ বৃন্দাবন গোস্বামী তাৰ পৰা ফালৰি কথা নাছিল। আৰু তাৰ আগৰ পৰিৱেশটোতো আৰু বেলেগ। লক্ষ্যধৰ চৌধুৰী এনেকুৱা এজন মানুহ আছিল যি নিজৰ সন্তানক জন্মদিনত উপহাৰ দিছিল কবিতা, যিটো কবিতা আপুনি ইয়াত থকা অজস্ৰজন শিক্ষকে পঢ়িছে, ময়ো পঢ়িছোঁ।
অমৰজ্যোতি চৌধুৰীক জন্মদিনৰ উপহাৰ দিছিল সেইটো কবিতা, যিটো কবিতা আপুনি মই পাঠ্যপুথিত পঢ়িছিলোঁ পৰৱৰ্তী সময়ত। মই হ'ম গান্ধীজীৰ দৰে, মই হ'ম জৱাহৰলাল। সেই কবিতা মোৰ লক্ষ্য, সেই কবিতা অমৰজ্যোতি চৌধুৰীক লক্ষ্যধৰ চৌধুৰীয়ে জন্মদিনৰ উপহাৰ দিছিল। আৰু ককায়েকক সেই কবিতা উপহাৰ দিয়াৰ পিছত অমৰজ্যোতি চৌধুৰীৰ ভনীয়েকে দেউতাকক আপত্তি কৰিছিল, দেউতাক তুমি দাদাক দিলা জন্মদিনৰ উপহাৰ কবিতা, মোক কিন্তু নিদিলা। আৰু তেতিয়া সিডোখৰ কবিতা লক্ষ্যধৰ চৌধুৰীয়ে লিখি দিছিল, মই হ'ম সৰোজিনী, সেইডোখৰ কবিতা। আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ দুৰ্ভাগ্য সেয়াই যে ক'ত লক্ষ্যধৰ চৌধুৰী, ক'ত দেৱকান্ত বৰুৱা, ক'ত বৃন্দাবন গোস্বামী, আৰু ক'ত একেখন অসমতে এনেকুৱা শিক্ষামন্ত্ৰী হ'ল যি নিজৰ সন্তানক জন্মদিনত 30 লাখ টকীয়া গাড়ী উপহাৰ দিছে। পাৰ্থক্যটো তাতেই, মানসিকতা তাতেই। এটা কবিতা উপহাৰ দিয়া মানুহ এইখন ৰাজ্যত শিক্ষামন্ত্ৰী হৈছিল, আৰু 27-30 লাখ টকীয়া গাড়ী উপহাৰ দিয়া, সন্তানক গাড়ী উপহাৰ দিয়া শিক্ষামন্ত্ৰীও এইখন ৰাজ্যত হ'ল পৰৱৰ্তী সময়ত। গতিকে আপুনি ভাবক, এই যিটো সমস্যা, এই সমস্যাটোৰ আপুনি বেলেগ বিশ্লেষণ কৰিব নালাগে, এই মানসিকতাটো আপুনি বিশ্লেষণ কৰিলে গম পাব যে মই কোৱা কথাটো কিমান শুদ্ধ সত্য। আটাইতকৈ গুৰুত্ব দিব লাগিছিল শিক্ষা বিভাগটোৱে প্ৰথম অৱস্থাত মোৰ দৃষ্টিত এই প্ৰাথমিক শিক্ষকসকলক, প্ৰাথমিক এই শিক্ষক ছাত্ৰ ছাত্ৰীক সকলোকে। য'ত ভেটি নিৰ্মাণ হয়, য'ত মেৰুদণ্ড তৈয়াৰ হয়, য'ত ৰাজহাড় নিৰ্মাণ হয়, সেই দেশটোক গুৰুত্বহীন কৰি আমি কি কৰিছোঁ? ইখনৰ পিছত সিখন বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰতিযোগিতা কৰিছে প্ৰত্যেকখন চৰকাৰে। 2001 চনৰ পৰা 2015 চনলৈকে ৰাজ্যখনত বিশ্ববিদ্যালয়ৰ সংখ্যা কিমানখন হ'ল বুলি যদি মই আপোনালোককো সোধোঁ, ইয়াত কোনেও মোক সঠিক উত্তৰটো আপোনালোকেও দিব নোৱাৰে। শিক্ষক হ'লেও আপোনালোকে দিব নোৱাৰে, বেয়া নাপাব, সেইটো আপোনালোকৰ দোষ নহয়। কিয়? কোন সময়ত কোন শিক্ষামন্ত্ৰী ক'ত বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰি দিয়ে এতিয়া কোনো গেৰাণ্টি নাই ৰাজ্যখনত, এনেকুৱা কথা। 2005 চনলৈকে আমাৰ ৰাজ্যখনত বিশ্ববিদ্যালয় আছিল 5খন। 2005 চনলৈকে 48 চনতে ভাৰতবৰ্ষ স্বাধীন হৈছে। 48 চনতে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে স্থাপন হৈছিল। আৰু সেই 48 চনৰ পৰা 2005 চনলৈকে এই সুদীৰ্ঘ সময়ছোৱাত বিশ্ববিদ্যালয় আমাৰ তাত আছিল 5খন। মই এতিয়া আপোনালোকক কওঁ, 2005 চনলৈকে 5খন বিশ্ববিদ্যালয় থকা আমাৰ ৰাজ্যখনৰ যিখিনি মানুহ উচ্চ শিক্ষিত হৈছিল, সেই সময়ৰ যিটো আমাৰ মানসিক ষ্টেণ্ডাৰ্ড, মানসিক আমাৰ স্থিতি, এই 2005 চনৰ পৰা এতিয়া 2018 চন 19 চনলৈকে যদি মই কওঁ, বিশ্ববিদ্যালয়ৰ সংখ্যা আজিৰ দিনত আমাৰ ৰাজ্যখনত হ'লগৈ 24খন। 5খনৰ পৰা 24খন হ'লগৈ, চৰকাৰী বেচৰকাৰী সকলো মিলি, ব্যক্তিগত খণ্ডত মিলি। এতিয়া মোক আপোনালোকে কওক, 5 চনৰ আগলৈকে 5খন বিশ্ববিদ্যালয় থকা আমাৰ ৰাজ্যখনৰ উচ্চ শিক্ষাৰ যিটো মান, আজি 24খন হোৱাৰ সময়ত একেবাৰে দ্ৰুতগতিত ক'ৰবাৰ পৰা ক'ৰবালৈ গুচি গৈছে, নে একেই আছে, নে বৰঞ্চ তললৈ নামিছে? এইটোৱেইটো কথা। মইতো আপোনালোকক কোৱা নাই, আপোনালোকে নিজেই কৈছে তললৈ নামিছে। তাৰমানে য'ত প্ৰাথমিক শিক্ষাটোক গুৰুত্বহীন কৰি পেলাই ওপৰত ক'ৰবাত তেওঁলোকে অকল চমক সৃষ্টি কৰিবৰ কাৰণে ইখনৰ পিছত সিখন মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ বনোৱাৰ চেষ্টা কৰি গৈছে, প্ৰাথমিক শিক্ষা জহন্নমে গৈছে, তেওঁলোকৰ কোনো গাত লগা নাই। তাত তেওঁলোকে কেনেকৈ আমাৰ শিক্ষাৰ উন্নতি কৰিব, সামগ্ৰিক ভেটি কেনেকৈ নিৰ্মাণ কৰিব? বেমাৰ যদি হৈছে তোমাৰ, য'ত তুমি তাত ট্ৰিটমেণ্ট কৰা। যিটো কথা মই কৈছোঁ, বুঢ়া আঙুলিত বেমাৰ হ'লে তাত ট্ৰিটমেণ্ট কৰিব লাগিব, চুলিত কৰিলে নহ'ব। আজি প্ৰত্যেকখন চৰকাৰৰ ক্ষেত্ৰত সেইটোৱেই হৈছে। আজি সমাজ নিৰ্মাণ কৰিছিল প্ৰাথমিক বিদ্যালয়, মানুহ সৃষ্টি কৰিছিল প্ৰাথমিক বিদ্যালয়। প্ৰাথমিক বিদ্যালয় বাদ দি আমি কিবা ভাবিব পাৰোঁ জানো?